পৰিয়ালৰ আমাৰ গাঁৱৰ হেল্ল' এভৰিৱান আমাৰ বোলে খোৱা বোৱা পৰিয়ালটো হেনো পিকনিকত যায় গম পাইছেনে বাৰু আপোনালোকে আৰু কেনেকৈ পিকনিকত যাব কি কৰিবগৈ মানে আজি আমাৰ সাংবাদিক কৰিশ্মাই সকলোকে ইণ্টাৰভিউ লৈছে আৰু আহকচোন বাৰু আজি কেনেকৈ আমাৰনো পিকনিক খায় কি আলোচনা কৰে প্ৰথমতে আমাৰ কৰিশ্মাই নিজ হাতেৰে বনাই অনা গাজৰৰ হালোৱা খুৱাই আমাৰ সকলোকে মুখ মিঠা কৰি লৈছে তাৰপাছত আকৌ আজি লাষ্ট ডে বুলি মানে এক্সামৰ লাষ্ট ডে বুলি আমাৰ ছোৱালী কেইজনীয়ে আকৌ কিবা কিবি বোলে মিঠাই আনিছিলে আৰু আমাৰ ভাগটো কেতিয়াকৈনো আহি হাতত পৰিবহি বুলি আমি ডিস্ক কেইখনৰ পিনে চাই চাই বহি আছোঁ তাৰপিছত আমি খোৱা বোৱা শেষ কৰি এতিয়া কৰিশ্মাৰ ইণ্টাৰভিউৰ ফালে আগবাঢ়োঁ বলকচোন বাৰু আপোনালোকেও চাওক বহুত ভাল লাগিছে পেট ভৰাই চিঙৰা খালে 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 পুৰা দগৰি খালে ঠিক আছে থেংক ইউ তেওঁ ক'লে দেই আপুনি মিছেছ গাঁও পৰানি আপুনি কওকচোন কেনেকুৱা লাগিছে আপুনি পিকনিক যাব কেনেকুৱা লাগিছে বহুত ভাল লাগিছে মনটো পিকনিক যাব ফ্ৰেণ্ডৰ লগত যাব আৰু খাব পিকনিকত কি কি আছে আইটেম কওক হাঁহ আছে মাছ আছে আৰু কুকুৰা আছে লগতে মেইন কৈ দিওঁ আমি কেমেৰা পিছফালে ইমান লাজ কৰিছে এখেতে ইমান লাজ কৰিছে আপুনি কওক আপোনাৰ 50-50 আছে আপুনি শনিবাৰে যদি অপেন ডে হয় যেতিয়া হ'লে হয় আৰু মই যে পূজা কৰোঁ এনেকৈ আপুনি কেনেকুৱা অনুভৱ কৰিছে আপুনি পিকনিক আপোনাক লৈ যোৱা একো সোধা হ'ব আপোনাক আগতে সোধা হৈছে নহয় নহয় আপোনালোকে লাজ কিয় কৰিছে যি আছে অন্তৰত যি আছে তোক খুলি কথা কৈ দিয়ক অন্তৰত যি আছে খুলি কথা কৈ দিয়ক কেনেকুৱা লাগিছে লাজ নকৰিব খোৱা বোৱা ক্ষেত্ৰত লাজ কৰাটো মানে ভাল কথা নহয় যাব নি বাৰু গতিকে যিমান লাজ কৰিব সিমানে কম খাবলৈ পাব থেংক ইউ কেক চেক নিব বোলে আপুনি শুনিছোঁ আপুনি নিজে বনাবনে আপুনি নিজে বনাবনে লোকক বেলেগক বনাব ঠিক আছে আপুনি নিজে উলিয়াইছিলে নে কটা মেলা কোনে কৰি দিব নিজে কৰিব আপুনি কৰিব আপোনাৰ হাত দুখন এনেকৈ দেখাই দিয়ক আপুনি দুখন হাতেৰে কৰি নতুন হৈছে ন নতুন সদস্য তোমাৰ কেনেকুৱা অনুভৱ হৈছে আমাৰ গ্ৰুপটো কেনেকুৱা লাগিছে ভাল লাগিছে কিমান ভাল লাগিছে কৈ দিয়া প্ৰকাশ লাষ্ট মানে আমাৰ এই খাদ্য সন্ধ্যাটোৰ কোনটো চৰিত্ৰই তোমাক মানে আকৰ্ষিত কৰিছে পিছত সাজৰ যোগাৰ কৰা হৈছে নিব কেইবটল দুবটল এইফালে মানুহবিলাকৰ বৰ খাই এইবিলাকতো দুবটলত নুজুৰিব নহয় এইপিনে নিহাৰিকা কি ভাল লাগিছে নহয় আপুনি পিকনিকত হাঁহ কেইটা লৈছে আপোনালোকে এটা হাঁহে হ'ব জানো কেমেৰা কামজনে আমাৰ বহুত খাই নহয় টিফিন খোৱাই নিব একদম লৰাই লৈয়ে যাওঁ আপোনাক সোধা হৈছিলে হাঁহ কিটা আছিলে আমাৰ হাঁহ 7টা আছে কমকৈ খাম আধা কাম খাওঁ নাখায় তাৰমানে এখেতে ভুল ভাবিছে এখেতে ভুল বুজিছে হাত হাঁহ একেবাৰে ঘৰ কি আমাৰ ঘৰৰ কথা ক'লা আপুনি কৈ আই আমাৰ গ্ৰুপৰ একেবাৰে সৰু সদস্য দেই সদস্য আপুনি কওক মিছ ডলি মিছেছ ডলি আপুনি কওক কেনেকুৱা লাগিছে পিকনিক যাব বুলি ভাল লাগিছে আপুনি আকৌ লাষ্টত নাযাওঁ বুলি কৈ দিব নি 50-50 মানে আপোনাৰ মোৰো ভাল লাগিছে দিয়ক মোৰ ইণ্টাৰভিউটো আমাৰ মেইন মানুহ আমাৰ চবচে মানে হাঁহ কটা মানুহ পচলা হাঁহ নাকাটিলে আমাৰ পিকনিকে নহ'ব
আইটেম কি বনিব কওকচোন বাৰু আইটেম পচলা হ'ব আৰু পেটু হ'ব বোলে দেই মছলা পেটু পেটু মানুহৰ পেটু নে? হাঁহৰ পেটু আৰু ব্ৰইলাৰ পেটু মিক্স কৰি বনাব মানে আচ্ছা আৰু আৰু আপোনাৰ আছে চিকেন আছে ন চিকেন কি হ'ব চিকেন পুৰা হ'ব নে কিবা হ'ব হ'ব আৰু আপোনাৰ গ্ৰেভি এটা হৈ যাব আৰু আপুনি হেনো ৰিল বনাই খুব ভাল পায় গতিকে আপুনি ৰিলৰ বাবে কিবা তৈয়াৰী কৰিছে নেকি এতিয়াৰ পৰা আপুনি মানে ৰিল প্ৰজেক্ট মই হেৰি কৰি থৈছোঁ আপুনি মানে ৰিলৰ কুইন আচ্ছা কওকচোন বাৰু প্ৰজেক্ট দুটা অলপ বিষয়ে ভিডিঅ' কেইটামান থৈছোঁ বাৰু ৰাইজ সকলো কৰিব লাগিব আজি বাকী অনামিকাই দিব কেমেৰা বেগত থকা বাইদেৱে চব এতিয়া মানে চবে মানে জোৰ দিছে মানে চবে এতিয়া অলপ ডাইটিঙত লাগিছে মানে খোৱা বোৱা চব কণ্ট্ৰলত আছে কিন্তু হ'লেও মিঠাই খাই আছে অঁ মই কৰিছোঁ শিখা আমি দুজনীয়ে মানে আজি মানে কি কৰিছোঁ আমাৰ খোৱা বোৱা পৰিয়াল এটা পিকনিক ওলাইছে যিটো ডিচেম্বৰ লাষ্টলৈ হ'ব 29 আইথান আমাৰ বাকীখিনি গাঁওবুঢ়ী এই গাঁওবুঢ়ী বাইদেউ ক'ব দুই এষাৰ আমাৰ পিকনিকত আছে আইটেমটো হাঁহ আৰু ৰহি মেইন অসমীয়া আৰু লোকেল কুকুৰা আছে নহয় লোকেল আছে আৰু মাছ আছে আৰু হাঁহৰ পেটু আৰু পচলা বাহু মাছ বাহু মাছ নামৰ এটা ক'ব বাহু মাছ আছে আৰু তোমাৰ কোনোবা যদি সদস্য আহিব বিচাৰে আমাৰ লগত জইন হ'ব পাৰে ন পচলা পাৰে দালি আছে চিকেন পুৰা আছে খুব ভাল লাগিব সেইদিনা এনজয় কৰিম পোৰা মাংসৰ সৈতে ৰহি ৰহি আমাৰ খোৱা বোৱা সন্ধ্যাটোৰ মুখৰ পৰা আপোনালোকে গম পালেই নহয় ক'ত পিকনিক যাম কেনেকৈ যাম কিন্তু ডেটটোহে চেঞ্জ হ'ল দেই 4 জানুৱাৰীত আইথানত আপোনালোককো লগ পাম